এই থানখনত বৰ আচৰিত এই থানখনত একবাৰ প্ৰণাম কৰক নমস্কাৰ অসম মই দেবাশিস কলিতাই মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু বৰ্তমান আমি উপস্থিত আছোঁ এনেহেন এখন আচৰিত থানত যিখন থানৰ মাহাত্ম্য মই কৈ শেষ কৰিব নোৱাৰোঁ আৰু ৰাইজ মোৰ ঠিক পিছফালে আছে সেই আচৰিত থানখন যিখন থানক আমি সকলোৱে গৰখীয়া গোসাঁইৰ থান বুলি জানো ৰাইজ মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ এই থানখন বৰ আচৰিত আৰু ইয়াৰ মাহাত্ম্য অপাৰ মই কি কাৰণে কৈছিলোঁ গম পায় না আপোনালোকে কাৰণ এইখন থানত যাই শুদ্ধ মনে একবাৰ সেৱা কৰে তাৰ মনৰ কামনা পূৰ্ণ হ'বাই লাগিব আৰু বিশেষকৈ আমি গাঁৱলীয়া মানুহ আমাৰ গৰু ছাগলী ঘৰত থাকেই আৰু সেই পশুধন ক'ৰবাত যদি হাৰে যায় বেমাৰ আজাৰ হৈ এতিয়া আহি যদি এশৰ চাকি জ্বলোৱা যায় তেতিয়াহ'লে সেই পশুধন আমি হাৰে যাওঁতেও বিচাৰি পাওঁ আৰু বেমাৰ আজাৰ হ'লেও তাৰ ৰিকভাৰ হৈ যায় ৰাইজ এতিয়া আপোনালোকে ভাবি আছে এই থানখন ক'ত এই থানখন হৈছে বজালী জিলাৰ সিঙিমাৰী গাঁৱত অৱস্থিত আৰু এই গৰখীয়া গোসাঁইৰ থানখন এনেকুৱা এটা পৰিৱেশত অৱস্থিত য'ত একদম আহিলে মন প্ৰাণ হাত পৰি যায় চাৰিওফালে কেৱল সেউজীয়া 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 ৰাইজ এই গৰখীয়া গোসাঁইৰ থানখনৰ সৌন্দৰ্যৰ কথা মই কৈ শেষ কৰিব নোৱাৰোঁ আৰু এই সৌন্দৰ্যক দুগুণ কৰি তুলিছে মোৰ পিছফালে থকা বন বিভাগৰ এই নাৰ্চাৰীখনে চাৰিওফালে কেৱল গাছ গছনি কি সুন্দৰ পৰিৱেশ সেউজীয়াৰ বাহিৰে আপুনি বেলেগ একো দেখা নাপায় ৰাইজ প্ৰথমতে কৈছিলোঁ এই থানখন বৰ আচৰিত এতিয়া আচৰিতটো কেনেকৈ গম পাইছি না মোৰ ব্লগটো সুন্দৰ কৰাৰ কাৰণে ভগৱানে চাওকচোন কি ধুনীয়াকৈ তেখেতৰ লগৰী পঠাই দিছি ব্লগ শ্বুট কৰোঁতে কৰোঁতে কিনকৈ বৰষুণ মাৰি আছিল গৰম পৰি আছে সেইকাৰণে অনুভৱ কৰা নাছিলোঁ কিন্তু চলা কাপোৰ দেখিহে গম পাইছোঁ ভিজি গৈছি কিন্তু ভাল লাগি আছে মনটো কাৰণ বেছি গৰমো ধৰা নাই আজি মোৰ এই ভিডিঅ'টোৰ বানৰ উদ্দেশ্য মাত্ৰ এটাই আমাৰ ওচৰ পাজৰৰ মানুহেতো এই থানখনৰ মাহাত্ম্যৰ বিষয়ে জানে কিন্তু যিবিলাক মানুহে এই থানখনৰ বিষয়ে আজিলৈকে জানা নাছিল বা দেখা নাছিল সেইবিলাক মানুহক মোৰ এটাই অনুৰোধ আপোনালোকে যদি আহিব পাৰে আহক আৰু যিবিলাকে আহিব নোৱাৰে এই ভিডিঅ'টোৰ জৰিয়তে এই থানখনত একবাৰ প্ৰণাম কৰক আৰু নিজৰ মনৰ কামনা কওক পূৰ্ণ হ'বই আৰু যেতিয়া পূৰ্ণ হয় তেতিয়া পাৰে যদি সশৰীৰে আহি একবাৰ দৰ্শন কৰক আৰু ৰাইজ মোৰ ভিডিঅ'টো চাই কেনে পাইছি যদি ভাল পাইছি তেতিয়াহ'লে কমেণ্টত শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ থান লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আজিক লগিন এৰো